নগাঁৱৰ বিভিন্ন স্থানত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 10ম বাৰ্ষিক মৃত্যু দিৱস উদযাপন। আজি 5 নৱেম্বৰ 2011 চনৰ আজিৰ দিনটোতে লাখ লাখ গুণমুগ্ধক কন্দুৱাই পৰলোকগামী হৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। চিলাপথাৰৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা সাৰথীৰ উদ্যোগত চিলাপথাৰ কবি সমাজ, প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়, ৱাৰিয়ৰ্ছৰ সহযোগত চিলাপথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় সুধাকণ্ঠৰ মৃত্যু দিৱস। অনুষ্ঠানত কেইবাজনো শিল্পীয়ে সুধাকণ্ঠৰ যুগজয়ী গীত আৰু কবিতা পৰিৱেশন কৰি অনুষ্ঠান অনন্য কৰি তোলে। ইয়াৰ পিছতে প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ সচিব ৰেণু বৰুৱাৰ শ্ৰব্য দৃশ্য মাধ্যমৰ কবিতা সংগ্ৰাম উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোপাল চন্দ্ৰ দেৱে। চিলাপথাৰ শাখা সাহিত্য সভাৰ সভাপতি আনন্দৰাম বৰুৱাক আয়োজক সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা জনায়। সাৰথী স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত চিলাপথাৰ কবি সমাজ, ৱাৰিয়ৰ্ছ তেওঁলোকৰ সহযোগত আমি ৰেঙনি পুথিভঁৰালত আমি আজি দিনজোৰা কাৰ্যসূচীৰে আজি ভূপেন হাজৰিকাৰ মৃত্যু দিৱসটি আমি আয়োজন কৰিছোঁ। খুব ভালদৰে ৰাইজে সহযোগ কৰিছে। বিভিন্ন কণ কণ ছাত্ৰ ছাত্ৰী আহিছে আৰু বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ, আহিছে। ইয়াতে আমি এটা কবিতাৰ আমি এলবামো ইয়াতে উন্মোচন কৰিছোঁ। ৰেণু বৰুৱাই মনালিছা সন্দিকৈয়ে সুৰ দিছে, কণ্ঠ দিছে আৰু লগতে আমাৰ জীৱন সমৃদ্ধ বঁটা লাভ কৰা আনন্দৰাম বৰুৱাকো আটাইকেইটা সংগঠনে সম্বৰ্ধনা জনাইছে।